Hello students, welcome back to our online classes. আজি আমি পাঠ নং 10 কুলি কবিতাটি পঢ়িম আৰু এই কুলি কবিতাটি লিখিছিলে সৰ্বেশ্বৰ কটকী। কুলি চৰাই তোমালোকে নিশ্চয় দেখিছা আৰু কুলি চৰাইৰ বিষয়ে তোমালোকে জানা। কুলি চৰাই এবিধ হৈছে পৰিভ্ৰমী চৰাই, কাৰণ এঠাইত নাথাকে, এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি থাকে, হয়নে? এই কুলি চৰাই কি বুলি কোৱা হয়? পৰিভ্ৰমী চৰাই। আৰু কুলিৰ মাতটো বৰ শুৱনি, বৰ ধুনীয়া মাত। সেয়েহে সৰ্বেশ্বৰ কটকীয়ে কি লিখিছে? কুলিৰ ওপৰত এটা ধুনীয়া কবিতা লিখিছে। কবিতাটো পঢ়ো আহা। কোনেনো সৃজিলে শুৱতি মাতেৰে তোমাক কলীয়া কুলি, বছৰি বছৰি জনাই দিয়াহি বসন্ত আহিল বুলি। কোনে সোঁৱৰাই বছৰি বছৰি আহিব তোমাক নিয়ে, কাৰ কথা মতে উৰি গুচি যোৱা, কোনে বা তোমাক নিয়ে? কোনে চিনুৱাই বাট পথ দিয়ে, কোন বাটে আহা তুমি, কোন ঠাইলৈ গুচি যোৱাগৈ, কতে বা জনমভূমি? যেতিয়াই তুমি হুমুকি মাৰাহি কোনোবা দেশৰ পৰা, গছ লতিকাই উঠে সাজি কাচি নৱসাজ ধৰে ধৰা। তোমাৰ মাতত আছে নেকি যাদু, বুজাব নোৱাৰো ভাও, তাকেই শুনো বুলি যাওঁ বনলৈ, শুনি বৰ মোৰ যাওঁ। শুনি শুনি মোৰ নুগুচে হেঁপাহ, পাহৰো ঘৰৰ ফালে, তোমাৰ নিচিনা হৈ যেন মই উৰি যাম কৰবালে। ইয়াত চোৱা, কোনেনো সৃজিলে বুলি কৈছে। ইয়াত কবিয়ে কৈছে যে সৃজিলে মানে সজাইছে। কোনে সজালে তোমাক এনেকুৱা ইমান শুৱতি মাতৰ তুমি? কলীয়া কুলি। কুলিৰ বৰণ কি? কুলিৰ ৰং হৈছে কলা। আৰু কি হয়? বসন্ত ঋতুত কুলিয়ে বছৰি বছৰি আহে। প্ৰত্যেক বসন্ত ঋতুতে কুলিৰ আগমন ঘটে আৰু কুলিৰ মাত যেতিয়াই শুনো আমি তেতিয়াই অনুমান কৰিব পাৰোঁ যে বসন্ত আহিল। আৰু সেই বসন্ত অহাৰ লগে লগে কি হয়? গছ-গছনিয়ে নিজৰ গছৰ পাত সলাই নতুন বৰণ ধৰে, তাতে ফুল লতিকাও ধৰিব ধৰে। তাৰপিছত কবিয়ে কৈছে যে কোনে সোঁৱৰাই দিয়ে তোমাক বছৰি বছৰি আহিবলৈ, যে প্ৰত্যেক বছৰে যে তুমি আহা, কোনে সোঁৱৰাই দিয়ে? কাৰ কথা মতে উৰি গুচি যোৱা, কোনে বা তোমাক নিয়ে? আকৌ বসন্ত ঋতু গুচি যোৱাৰ পিছত কি হয়? কুলি চৰাই আকৌ উৰি গুচি যায়, কাৰণ কুলি এবিধ পৰিভ্ৰমী চৰাই, সেয়ে একে ঠাইতে নাথাকে। কোনে চিনুৱাই বাট পথ দিয়ে, কোন বাটে আহা তুমি? কবিয়ে সুধিছে তোমাক বাটটো কোনে চিনাই দিয়ে, কোন বাটে আহা তুমি আৰু কলৈ গুচি যোৱা, আৰু তোমাৰ জন্মভূমি ক'ত? তুমি ক'ত জন্ম হৈছা, কোনখন দেশৰ পৰা আহা, কোনখন দেশত ভুমুকি মৰাহি? কবিয়ে কৈছে যে গছ লতিকাই উঠি সাজি কাচি নৱসাজ ধৰে ধৰা। আৰু পৃথিৱীখনত কি হয়? বসন্ত ঋতু অহাৰ লগে লগে যে গছ লতাই কি হয়? পুৰণা পাত সলাই নতুন পাত লয়, হয়নে? আমি জানো বসন্ত ঋতুত যে গছে পাত সলাই নতুন সাজ ধাৰণ কৰে, হয়নে? কবিয়ে কৈছে যে তোমাৰ মাতত আছে নেকি যাদু, বুজাব নোৱাৰো ভাও। ভাও মানে হৈছে ৰোল মানে হৈছে ভূমিকা, হয়নে? তোমাৰ মাতত আছে নেকি যাদু, কৈছে তোমাৰ মাতত কিবা যাদু আছে নেকি যে আমি বুজিবই নোৱাৰো, তাকে শুনো বুলি যাওঁ বনলৈ। কবিয়ে কৈছে যে শুনো বুলি কলৈ যায়? কবিয়ে বনলৈ যায় আৰু মোহিত হৈ যায় কুলিৰ মাত শুনি। শুনি শুনি মোৰ নুগুচে হেঁপাহ, পাহৰো ঘৰৰ ফালে। আৰু কবিয়ে কৈছে যে কুলিৰ মাত শুনি হেনো কবিয়ে ঘৰলৈ পাহৰি যায়। তোমাৰ নিচিনা হয় যেন মই উৰি যাম কৰবালে। কবিয়ে কৈছে যে তেওঁৰ কুলি চৰাইৰ দৰে যদি তেওঁ হ'ব পাৰে, তেনেহ'লে তেওঁ কৰবালে উৰা মাৰি গুচি যাব। এইটো বৰ ধুনীয়া কবিতা। তোমালোকে এই কবিতাটিৰ 10 লাইন মুখস্থ কৰি থৈ দিবা, আগন্তুক পৰীক্ষাত হয়তো লাগিব পাৰে। ঠিক আছে, আজিলৈ ইমানে। থেংক ইউ।